বৰ্তমানলৈকে আমি ল'ৰাটোক এতিয়াও সুস্থ অৱস্থাত আনিব পৰা নাই। সেয়েহে হেমন্ত ছাৰক অনুৰোধ জনাইছোঁ যেন মোৰ ল'ৰাটো সহায় কৰে। আপুনি বহুত মানুহ সহায় কৰি আছে, মোৰ ল'ৰাটোকো যেন সহায় কৰে, মোৰ ল'ৰাটোক যেন লাগে। এতিয়া আমাৰ হাতত ইমান টকা পইচা নাই, ছাৰক অনুৰোধ জনাইছোঁ যেন আমাক যেন সহায় কৰি দিয়ে যেন। ল'ৰাটোৰ যিটো বেমাৰ হৈছে আৰু যেন বেলেগ ল'ৰাৰো হ'ব পাৰে, সেইকাৰণে এই ট্ৰিটমেণ্টটো যদি ফ্ৰী কৰি দিয়ে তেনেহ'লে মই ভাল পাম। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী দীপান্বিতা বড়ো। মই বৰ বিপদত পৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ মোৰ ল'ৰাটোক যেন সহায় কৰে। আপুনি বহুত মানুহ সহায় কৰি আছে, মোৰ ল'ৰাটোকো যেন সহায় কৰে, মোৰ ল'ৰাটোক যেন লাগে। ল'ৰাজনৰ বেমাৰটো কি হৈছে? ল'ৰাজনৰ বেমাৰ বন মেৰু ট্ৰেন্সফাৰ কৰিব গৈছে। সেয়েহে আমাৰ হাতত ইমান টকা পইচা নাই, সেয়েহে যেন ছাৰে যেন আমাক সহায় কৰি দিয়ে। ল'ৰাজনৰ নামটো কি হয়? ল'ৰাজনৰ নাম নয়নজ্যোতি বড়ো। বয়স কিমান? বয়স 7 বছৰত চলি আছে। বেমাৰটো কিমান দিনৰ পৰা হৈ আছে? বেমাৰটো আজি 3 মাহ ধৰি হৈছে। আপোনালোকে আৰম্ভণিত গম পোৱা নাছিল? আৰম্ভণি আমি প্ৰথমতে আমি জণ্ডিছ হোৱা বুলি কেনে গম পাইছিলোঁ। জণ্ডিছ হোৱাৰ পৰা আমি এটা নহয় এটা চাই আছোঁ। বৰ্তমানলৈকে আমি ল'ৰাটোক এতিয়াও সুস্থ অৱস্থাত আনিব পৰা নাই। সেয়েহে হেমন্ত ছাৰক অনুৰোধ জনাইছোঁ যেন মোৰ ল'ৰাটো সহায় কৰিছে। দেউতাকে কি কাম কৰে? দেউতাকে কেঁচাৰ মেচিন চলায়। আৰু বৰ্তমান কিমান মাটি বিক্ৰী কৰিলে আপোনালোকে? বৰ্তমান 2 বিঘা মাটি বিক্ৰী কৰিলোঁ। এতিয়া আমাৰ হাতত ইমান টকা পইচা নাই, ছাৰক অনুৰোধ জনাইছোঁ যেন আমাক যেন সহায় কৰি দিয়ে যেন। নমস্কাৰ, মই লোহিত নাথ আৰু আজি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ গৈছোঁ এইটো হ'ল নয়নজ্যোতি বড়ো। আজি ল'ৰাজন প্লাষ্টিক এনিমিয়া যিটো বেমাৰত ভুগি আছে, আৰু বেমাৰটো হ'ল আমাৰ শৰীৰত যিটো তেজ উৎপন্ন কৰা শক্তি সেইটো নাইকিয়া হৈ গৈছে তাৰ। আৰু বৰ্তমান ডক্তৰে কোৱা মতে যথেষ্টখিনি খৰচ আছে। আৰু এতিয়া ধৰক আৰম্ভণিতে তেওঁলোকে বৰ্তমান 2 বিঘা মাটি বিক্ৰী কৰিছে, তাৰ পৰা যিখিনি পইচা পাইছে সেয়া যথেষ্ট নহয়। আৰু মই এতিয়া এই ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ অসম ৰাইজলৈ এটা অনুৰোধ জনাইছোঁ যে সকলোৱে পাৰিলে সহায় কৰক। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰ, আপুনি যেনেকৈ নহওক ল'ৰাজনক সহায় কৰক, তেওঁৰ জীৱনটো ঘূৰাই দিয়ক। আজি তাৰ 7 বছৰ 5 মাহমান বয়স হ'ব, যথেষ্ট সৰু ল'ৰা। আৰু এটা বস্তু ইয়াৰ পৰা এটা অসম ৰাইজৰ হকে এটা অনুৰোধ জনাওঁ যে আজি বাহিৰৰ ভিডিঅ' এটা চাইছিলোঁ য'ত কোৱা হৈছিলে তাত সম্পূৰ্ণ চিকিৎসা বিনামূলীয়া, যিকোনো চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া। গতিকে এই বস্তুখিনি আমাৰ অসমত লাগে। তাৰমানে আজি অসমখন আমাৰ যথেষ্ট দুখীয়া মানুহ আছে, আৰু এনেকুৱা এটা অৱস্থাত তাৰমানে আমাৰ অসমৰ যিখিনি বেমাৰৰ যিখিনি চিকিৎসা সেৱাৰ যিখিনি তাৰমানে সম্পূৰ্ণ বিনামূলীয়া কৰাটো বিচাৰোঁ। আৰু বৰ্তমান চৰকাৰী চিকিৎসালয় অৱস্থা সকলোৱে জানে। আজি দেখাত বহুত ধুনীয়া ধুনীয়া চিকিৎসালয় বনাইছে, কিন্তু তাত ঔষধ নাপায়। মানে ঔষধ নাপায় বুলিয়ে কৈছোঁ ডাইৰেক্ট, আৰু যিখিনি পায় সেইখিনি নগণ্য, তাত বহুতখিনি কম ঔষধ পায়। ঠিক তেনেদৰে আজি মোৰ বন্ধু এজনক মই লখিমপুৰত MRI কৰিব পঠাইছিলোঁ, তাত তেওঁলোকৰ মেচিন বেয়া বুলি কৈছে। আজি লখিমপুৰ হস্পিটেলত মেচিন বেয়া বুলি কৈছে। তেনেকুৱা প্ৰতিটো বস্তুতে তেনেকুৱা ধৰণৰ সমস্যা আছে। গতিকে আশা কৰিছোঁ এনেকুৱা ধৰণৰ সমস্যাবিলাক নাইকিয়া হওক আৰু চিকিৎসাখিনি বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰক। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰ, আপুনি যথেষ্টখিনি শক্তিশালী পদক্ষেপ লৈছে আৰু কৰিছে বহুখিনি। আৰু তাৰে মাজতে এনেকুৱা এটা কাম কৰি দিয়ক য'ত যাতে অসমৰ যিখিনি দুখীয়া ৰাইজ আছে তেওঁলোকে যাতে যি কি বেমাৰ নহওক সম্পূৰ্ণ যাতে বিনামূলীয়া চিকিৎসা সেৱা পায়, তাৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে এনেকুৱা এটা ব্যৱস্থা লওক যাতে চিকিৎসাখিনি বিনামূলীয়া হয়। কাৰণ যথেষ্টখিনি দুখীয়া মানুহ আছে। আৰু বাকী আঁচনিবোৰৰ কথা নকওঁ, কিন্তু বাকী চবতকৈ প্ৰয়োজনীয় হ'ল আমাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰতো যথেষ্টখিনি পিছ পৰি গৈছে, কিয় কি টকা পইচাৰ ফালৰ পৰা নোৱাৰে বাবে। আৰু ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া যিটো বৰ্তমান সময়ত মেডিচিনৰ দামেই হওক বা যথেষ্টখিনি বেপাৰ হৈছে স্বাস্থ্যক লৈ পেলাই, এনেকুৱা সময়ত দুখীয়া পৰিয়ালে বহুত বিপদত পৰা যায়। আশা কৰিছোঁ আপুনি কিবা এটা চেষ্টা কৰিব যাতে চিকিৎসা বিনামূলীয়া কৰাৰ বাবে আমাৰ অসমৰ ৰাইজৰ বাবে এইটো কাম কৰি দিয়ক যাতে চিকিৎসাখিনি বিনামূলীয়া হয়।